খিৰিকীৰে পলকতে জুমি চাওঁ আকাশলে জোনবাইক সুধিলোঁ মই ক'ত মোৰ মা। আজি আমি আপোনালোকৰ আগত দেখুৱাম এগৰাকী কণমানি শিল্পীৰ শিল্প প্ৰতিভা। শিল্পীগৰাকী কোন জনাৰ আগতে শুনি লওঁ আহক শিল্পীগৰাকী কণ্ঠৰ এটি সুন্দৰ গীত। এই উদীয়মান শিল্পীগৰাকী ঘৰ নদীদ্বীপ মাজুলীৰ কমলাবাৰীত। মাজুলীৰ আইলেণ্ড একাডেমীৰ ছাত্ৰী তেজস্বিতাই 4 বছৰ বয়সৰ পৰা সংগীতৰ জগতখনত সোমাই পৰে। মাক দেউতাকৰ পৰা সংগীতৰ প্ৰতিটো ক্ষেত্ৰত উৎসাহ হোৱা মাজুলীৰ প্ৰতিশ্ৰুতি সম্পন্ন শিল্পীগৰাকীয়ে লকডাউনৰ সময়ছোৱাত ঘৰতে থাকি কেইবাটাও গীত ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে অনলাইন যোগে বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা তেজস্বিতাই মাজুলীৰ বিশিষ্ট শিল্পী মিতালী গোস্বামী আৰু নিপেন কলিতাৰ ওচৰ সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছে। শেহতীয়াকৈ DY365 যোগে সম্প্ৰচাৰিত এটি সংগীতৰ অনুষ্ঠানত ভাগ লৈ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। নৃত্য ক্ষেত্ৰখনতো বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা তেজস্বিতাই সত্ৰীয়া বিহু আদি নৃত্য পৰিৱেশন কৰি চমক দেখুৱাবলৈ সক্ষম হৈছে। PR নিউজ আছামৰ তৰফৰ পৰা আমি শিল্পীগৰাকী উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। যোৰহাটৰ পৰা প্ৰশান্ত কুমাৰ দত্তৰ ৰিপৰ্ট PR নিউজ আছাম।